ভাল লাগিছে একটু কথা দিয়া দিয়া মানে ইয়াতে মানুহ আনাই খুজিলো আহিবই নোখোজে আমাৰ অঞ্চলত এনেকুৱা অৱস্থা আমাৰ এতিয়াতো তথাপি ৰাস্তা অলপ হৈছে আজি ২৭ বছৰে হ'ল ২৮ চলিলে মোৰ এইখন চুচকি এই ২৭ বছৰে মই এই বিকলাংগখিনিৰ লগত সদায় কানেকশ্যন কৰি যোগাযোগ কৰি ছ'চিয়েল ৱেলফেয়াৰৰ পৰা যেনেকৈ চাৰ্টিফিকেটবিলাক বনাব লাগে আমি এলাৰ্মৰ পৰা একবাৰ চাইকেলো পালোঁ এনেকুৱা বহুত পৰিশ্ৰম কৰি আমাৰ ইয়াতে ছ'চিয়েল ৱেলফেয়াৰ ডাইৰেক্টৰ নিজে আহি ইয়াৰ পৰা ৬জন ছোৱালীক চাকৰি দিছে আমাৰ আজি এনেকুৱা ভাল লাগিছে যে আমি যেনেকুৱা মানুহ ঠিক আমাৰ সেই ডিপাৰ্টমেণ্টৰ মানুহ আমাৰ ইয়াত আজি উপস্থিত হৈছে আৰু এই মানুহখিনিক লৈ মই এখন কবিতা ৰচনা কৰিলোঁ আমাৰ বন্ধুৱে কবিতাটো পাঠ কৰি দিছে জীৱন মহান সৃষ্টিকৰ্তা হে শ্ৰী হৰি পুনৰ পৃথিৱীত পঠাই যেন পূৰ্ণাংগ মানৱ গঢ়ি আমাৰ নাই সম্পূৰ্ণ অংগ মানুহে কয় আমাক বিকলাংগ আমাৰ নাই অন্যৰ দৰে অংগ প্ৰত্যংগ আমি যেন পৰিয়ালৰ কলংক অশেষ দুখ কষ্টেৰে আমাৰ জীৱন গঢ়া আমি হৈছো সমাজৰ সৰ্বহাৰা তাৰ বাবে সহ্য কৰো বহুতৰ কুকৰ্থনা বাঁহ বেতৰ হাতৰ কাম এই আমাৰ কৰ্মজীৱন সূতা কথা কাপোৰ বোৱা নাই অলংকাৰ মানুহে আমাক দেখি হাঁহে কৰে অহংকাৰ জিলা বিকলাংগত লৈ আছো দীক্ষা গুমটি অন্যৰ বাবে মাগি ফুৰো শিক্ষা চকু চৰহা দুষ্ট চক্ৰৰ গ্লানি মনত পৰিলে ওলাই আমাৰ চকু পানী আশ্ৰয়স্থল আমাৰ জিলা বিকলাংগ স্বাৱলম্বী সকলে কৰে ধ্বংসৰ চক্ৰান্ত মন যায় কৰিবলৈ নাচ গান আৰু ধেমালি ৰুমি ডেকা বাইদেউ ল'বনে আমাৰ বাবে নতুন আঁচনি স্কুললৈ অহা যোৱাত আমি অক্ষম মনত পণ ললো সুশিক্ষাৰে সক্ষম পৰিষদৰ জৰাজীৰ্ণ স্কুলতে পণ ললো দুখ কষ্টৰ মাজেৰে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলো আপোনালোকে অলপ হেৰি কৰি বহক আমাৰ বাইদেউ আপোনালোকৰ বিষয় এই বাইদেউৰ যিটো কেন্দ্ৰ তাৰ তৰফৰ পৰা আপোনালোকৰ কাৰণে কি আছে কেনেকুৱা আছে তাতে কি সুবিধা কেনেকে যোগাযোগ কৰিব লাগিব সেইখিনি কথা বাইদেউ আপোনালোকক বুজাই দিব আপোনালোকে অলপ ধৈৰ্য ধৰি শুনিব ধন্যবাদ নমস্কাৰ সকলোকে আজি আমাৰ যিটো কেম্প কৰা হৈছে আহিছোঁ মই ৰুমি ডেকা আমাৰ নেশ্যনেল কেৰিয়াৰ ছাৰ্ভিচ চেণ্টাৰ ফৰ ডিফাৰেণ্টলি এবল এইটো এটা গভমেণ্টৰ চেণ্ট্ৰেল গভমেণ্টৰ আমাৰ অনুষ্ঠান হয় চ' আমাৰ অনুষ্ঠানত তেওঁ খান ছাৰে গৈছিলে গৈ পেলাই আপোনালোকে ইয়াতে অঞ্চলটোত ইমানখিনি মানুহ ডিজেবল আছে আমি গম পোৱা নাছিলোঁ চ' তেওঁক ধন্যবাদ দিছোঁ তেওঁ যে আপোনালোকক আইডেণ্টিফাই কৰিলে যে ইমানখিনি মানুহ কেণ্ডিডেট ইয়াতে আছে চ' তেওঁ আমাক এপ্লিকেশ্যন কৰিলে যে ৰেজিষ্ট্ৰেশ্যনটো হোৱা নাই চ' আমি আপোনালোকৰ আজি এই ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে আহিছোঁ চ' ৰেজিষ্ট্ৰেশ্যনটোৰ কি আছে সুবিধা পাব বা আমাৰ চেণ্টাৰৰ জৰিয়তে কি কাৰ্য হয় মই আপোনালোকক চমুকৈ জনাইছোঁ ত' ৰেজিষ্ট্ৰেশ্যনটো আমাৰ 14ৰ পৰা 50 বছৰলৈকে হয় আৰু তাৰ কাৰণে ডিজেবল চাৰ্টিফিকেট যিটো ছ'চিয়েল ৱেলফেয়াৰৰ পৰা সমাজ কল্যাণ বিভাগৰ চাৰ্টিফিকেট এটা থাকে যে আপোনালোক ডিজেবল হয় বুলি সেই ডিজেবল চাৰ্টিফিকেটটো খুবেই মানে জৰুৰী সেইখন নোহোৱাকেতো ডিজেবল হয় নহয় যিকোনো বস্তু চাৰ্টিফিকেট লাগে ন ত' সেই চাৰ্টিফিকেটটো মানে পুৰাই দৰকাৰী আৰু বাকী ফটো লাগিব আৰু আধাৰ কাৰ্ড আছে যদি সেইখিনি লাগিব আৰু যদি নাইও তেতিয়াহ'লে অকল চাৰ্টিফিকেটটো এখন লাগিবই ত' আমাৰ ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰাৰ ফলত আমাৰ তাত 5টা ট্ৰেইনিং ট্ৰেড আছে আমাৰ ইয়াতে মাজত উপস্থিত আছে তেওঁ কমাৰ্চিয়েল ছেকশ্যনৰ বাইদেউ হয় তেওঁ ট্ৰেইনিং দিয়ে ত' আমাৰ এনেকৈ 5টা ট্ৰেড আছে কম্পিউটাৰ কমাৰ্চিয়েল যিটো আজিকালি ছেক্ৰেটেৰিয়েল প্ৰেক্টিচ খুবেই ষ্টেন'গ্ৰাফি যিটো বহুত ডিমাণ্ডিং হয় সেইটো এটা মেটেল কাটিং ইলেক্ট্ৰনিক্সৰ আৰু এটা আছে ড্ৰেছ মেকিং যিটো কাটিং টেইলাৰিঙৰ যিটো আছে চ' এনেকৈ 5টা আমাৰ এটা ট্ৰেড আছে যিটোৰ কাৰণে আপোনালোকক বিনামূলীয়া ট্ৰেইনিং দিয়া হয় সেই ট্ৰেইনিংটো কৰাৰ সময়ত গোটেই এবছৰীয়া আছে 6 মাহ আছে ট্ৰেইনিং যেতিয়া আপুনি ল'ব ফ্ৰী হ'ব সেইটো ট্ৰেইনিং চাৰ্টিফিকেট হ'ব চেণ্ট্ৰেল গভমেণ্টৰ ফালৰ পৰা আৰু ট্ৰেইনিং লৈ থকা সময়ত 2500 টকাকৈ আপোনালোকে ষ্টাইপেণ্ড পাব হা চ' সেইখিনি কৰি উঠি যেতিয়া আপোনালোকে ট্ৰেইনিং চলি থাকিব এনেকুৱা নহয় যে অকল ট্ৰেডৰ ট্ৰেইনিঙে দিয়ে
তাতে বাইদেউসকলে ছাৰ বাইদেউসকলে আপোনালোকক ট্ৰেইনিং দিব যে কিদৰে কম্পিটিটিভ এক্সামবিলাক ফেচ কৰিব লাগে, ইণ্টাৰভিউ কেনেকৈ দিব লাগে। ত' বহুতখিনি ট্ৰেইনিং মানে সামৰি খাই থাকে তাতে, জেনেৰেল এৱাৰনেছৰ ওপৰতো থাকে। চ' ট্ৰেইনিং দিয়া হয়। আৰু কিছুমানৰ লোনৰ কাৰণে, কিছুমান ধৰক পঢ়া শুনা মেট্ৰিক পাছ চবেতো কৰা নাই, কিছুমানৰ বিল' মেট্ৰিকো থাকে। ত' তেওঁলোকৰ কাৰণে লোনৰ আমি বেংকক ফৰৱাৰ্ড কৰোঁ, ছাবমিশ্যন কৰোঁ এপ্লিকেশ্যনবিলাক তেনেকুৱা। আৰু যিবিলাক পঢ়া শুনা ল'ৰা ছোৱালী আছে তেওঁলোকৰ আজিকালিতো জব বা গভমেণ্ট জব বুলি তেনেকুৱা নহয়, আমি খালি কাম কৰিব লাগে, বহি থাকিব নালাগে। চ' যিখিনি ল'ৰা ছোৱালী পঢ়া শুনা আছে আমি তেওঁলোকৰ কাৰণে এতিয়া গভমেণ্টে অৰ্ডাৰ দিছে যে মিনিষ্ট্ৰীৰ ফালৰ পৰা প্ৰত্যেক মাহতে জব ফেয়াৰ অৰ্গেনাইজ কৰা। চ' আমি জব ফেয়াৰ এই মাহতো 22 তাৰিখে আছে আমাৰ। ত' 22 তাৰিখে জব ফেয়াৰ হ'ব, আমাৰ অফিচতে হ'ব। চ' 22 তাৰিখ এই জব ফেয়াৰত আমি বিভিন্ন ধৰণৰ যেনেকুৱা কোৱালিফিকেশ্যন প্ৰাইভেট অৰ্গেনাইজেশ্যনবিলাক আমি তেওঁলোকৰ লগত সহযোগ কৰোঁ, কনচাল্ট কৰোঁ আৰু আমাৰ লগত জব ফেয়াৰ কৰাৰ কাৰণে তেওঁলোকক ৰিকুৱেষ্ট কৰা হয়। আৰু যেতিয়া জব ফেয়াৰ হয় তেনে কেণ্ডিডেটবিলাক আপোনালোক সকলোৱে পাৰ্টিচিপেট কৰিব, কাৰণ ভেকেঞ্চি য'ত য'ত থাকে সেই হিচাপেহে তেওঁলোকে আহে। ত' আপোনালোকে 22 তাৰিখে আছে আৰু প্ৰত্যেক মাহতে আছে। এবাৰ ৰেজিষ্ট্ৰেশ্যন আমাৰ লগত হোৱাৰ পিছত আপোনালোকে ইনফৰমেশ্যনটো পাই থাকিব, আমি এওঁলোককো জনাম যে কেতিয়া কি হৈ থাকে চেণ্টাৰবিলাকত, সেইটো। আৰু যেতিয়া কিছুমান আছে যিবিলাক সা সঁজুলি, সেইদিনাখন তুমি গৈছিলা হয়তো, ধৰিব পাৰিছোঁ। আমাৰ যোৱা শনিবাৰে আগতীয়া ৰেজিষ্ট্ৰেশ্যন হৈছিলে, তেওঁলোকক আমি বিনামূলীয়া ফ্ৰী ডিষ্ট্ৰিবিউশ্যন হৈছিলে এইড এণ্ড এপ্লায়েন্সবিলাক, ট্ৰাইচাইকেল, হুইল চেয়াৰ, ক্ৰাচ, যিবিলাক পঢ়া শুনা কৰি আছে ল'ৰা ছোৱালী ব্লাইণ্ড, তেওঁলোকৰ কাৰণে স্মাৰ্টফোন। এনেকুৱা নহয় যে স্মাৰ্টফোনটো চবেই পায়। স্মাৰ্টফোনটো হৈছে যিবিলাক ল'ৰা ছোৱালী ব্লাইণ্ড 100% আৰু তেওঁলোকে পঢ়ি আছে, তেওঁলোকৰ সুবিধাৰ কাৰণে সেই ফোনটো দিয়া হয়। আৰু স্মাৰ্ট কেন, ৱাকিং ষ্টিক থাকে, তেনেকুৱা ধৰণৰ বিভিন্ন সা সঁজুলিবিলাক দিয়াৰ কাৰণে আমি যোগাযোগ কৰোঁ। আৰু অলৰেডি তেওঁলোকে দেখিছেই যে যোৱা শনিবাৰে আমি সেইখিনি ফ্ৰী বিতৰণ কৰাও হৈছিলে। চ' এনেকুৱা বিভিন্ন ধৰণৰ মানে আপোনালোকৰ সুবিধাৰ কাৰণে কি কি ধৰক দৰকাৰী হয়, আমাৰ জৰিয়তে আপোনালোকে সেইখিনি সুবিধা লাভ কৰিব পাৰিব। আৰু আমি সময়ে সময়ে আপোনালোকক জনাই থাকিম। চ' আজি আপোনালোকৰ আমি কিমানখিনি আছিলে কেণ্ডিডেট বা কাৰ ৰেজিষ্ট্ৰেশ্যন কি হিচাপত আছে, সেইখিনি আমি আপোনালোকক ৰেজিষ্ট্ৰেশ্যনটো হ'ব, আইডেণ্টিফাই কৰিম কেনেকুৱা ধৰণৰ আছে কেণ্ডিডেটবিলাক। ত' সেই অনুযায়ী আপোনালোকক ইন ফিউচাৰ আমি, চ' থেংক ইউ। তুমি না এইটো তাকে খাবার যদি আনিবলৈ ফোন নাম্বার দিয়েছেন তো হবো না আদম আলী কোন আদম আলী এখানে আমার কথা করবে মোবাইল নাম্বার 9864
জমা দিলে